আজি মই ব্যক্তিগতভাৱে ওদালগুৰি জিলা আছাৰ ভাইচ প্ৰেসিডেন্ট আছিলো 24টা বছৰ ছাত্ৰ সংগঠন কৰি তাৰ পিছত দেখিলো 17 বছৰ আমাৰ বিটিসি হাগ্ৰামা চৰকাৰ চলালে তাৰ পিছত আহিল বিটিআৰত প্ৰমোদ বড়ো চৰকাৰ ইয়াৰ লগতে বিটিসি আৰু অন্যান্য বহুত ৰাজনৈতিক দল আছে কিন্তু দেখিলো কোনো দলৰে নীতি আদৰ্শবিলাক মোক ভাল নালাগিল আজি 17 বছৰ হাগ্ৰামা চৰকাৰে যি ধৰণে বিটিসিখন চলালে তেওঁলোকৰ নীতি আদৰ্শ তেওঁলোকৰ গোটেই কাম কৰ্মবিলাক দেখা পাই মই আনন্দিত হৈ আজি বিপিএফ দলটোক ভাল পাই অন্তৰেৰে ভাল পাই মই বিপিএফ দলত জইন কৰিছো আৰু আশা কৰিছো এই দলৰ যোগেদি বিগত সময়ত তেখেতসকলে যেনেকুৱা কাম কাজ কৰিছিলে মই ব্যক্তিগতভাৱে জড়িত হৈ এই বিপিএফ দলৰ লগত থাকি একেলগত আমিও সমাজৰ হৈ জাতিৰ হৈ বিটিসি বাকী ৰাইজৰ হৈ যদি কাম কৰিব যাব পাৰো সেইকাৰণে আমি বিপিএফ দলটোত জইন কৰিছো কয়লা ময়লা মানে এইটো নাঙল ভঙা এটা ব্ৰিজ লাগে মইতো পুনৰ চৰকাৰ গঠন কৰিব বুলি আশাবাদী কাৰণ মই যি দেখিছো বিটিআৰত প্ৰমোদ বড়ো চৰকাৰ হোৱাৰ পিছত ইউপিএলৰ চৰকাৰ হোৱাৰ পিছত বিজেপিৰ লগত মিলি যিটো চৰকাৰ বনালে তেওঁলোকৰ যিবিলাক কাম কাজ ৰাইজে অতিষ্ঠ হৈছে আমাৰ মই মাজবাগ সমষ্টিত মই নিজৰ সমষ্টিতে দেখিবলৈ পাইছো আমাৰ মানুহবিলাক এতিয়া সজাগ হৈছে তেখেতসকলে সকলোৱে আলোচনা কৰিছে যে পুনৰবাৰ আমি বিপিএফ ভোট দিম গতিকে মই আশা কৰো বিটিসিত পুনৰবাৰ বিপিএফৰ চৰকাৰ হ'ব আৰু প্ৰটেকচনৰ কাৰণে হাই ৰিভাৰ প্ৰটেকচন আজিৰ পৰা দাউখানগৰটো ওদালগুৰি কি আহ্বান জনাব ছাত্ৰ সংগঠন কৰি পেলাই অতদিনে আমি অকল মই আদিবাসী জনগোষ্ঠীৰ হৈ কাম কৰা নাই আমি মাজবাৰত উদাহৰণ আছে আমি সকলো জাতি জনগোষ্ঠীৰ সহায় সহযোগ কৰি কাম কৰোঁ যিকোনো বিপদত আমি থিয় দিছো ঠিক তেনেকুৱা মই আশাবাদী মই আশা কৰিম এই দলত যেতিয়া মই জইন কৰিছো এই দলৰ হৈ আহ্বান এটাই জনাম ৰাইজক যে আহক আমি সকলোৱে মিলিজুলি উন্নয়নৰ কাৰণে মিলিজুলি আমি একেলগে